তো ভাল লাগিছে হৌ হৌ গৰু হাৰে হাৰে हेलो एवरीवन गुड मर्निंग वेलकम बैक टू माय चैनल सो गाइस मैं आज भिडिओ रास्तार पर आरम्भ कर दिलो सो मैं इतना डिब्रुगढ़ गई आसो मोर डिब्रुगढ़ अलग काम आछे सो गई थाको बहुत लेट हो गल सो गाइस इतना गई आसो मोर आज उठातो बहुत लेट हो गल इकाने रास्तार पर भिडिओ आरम्भ कर दिलो और मैं भाविसिलो रातिपुवा 6:10-20 এনেকা ওলাম ঘৰৰ পৰা বুলি বাট এতিয়াতো 7:30 হ'ল মই 7:05 মানৰ ঘৰৰ পৰা ওলাই আহিলোঁ সো গৈ থাকোঁ এতিয়া অলমষ্ট জুন কাৰেণ্ট পাৰ হৈ আহিলোঁ সো গাইছ এতিয়া গৈ আছোঁ লাই মেকৰি পাম আৰু ইমান ঠাণ্ডা সো চলাবই মন যোৱা নাই বাট কি কৰিম কামৰ কাৰণে গৈ আছোঁ আৰু সো ডিমলৈকে আহি পালোঁ ইয়াত চাহ অৰ্ডাৰ কৰিছোঁ চাহ খাই ল'ম পূৰা ঠাণ্ডা লাগি আছে কাণ বিষাই গৈছে মোৰ ঠাণ্ডাত কি হৈছে জানো চাহ আহি পালে সো আমি চাহ খাই পিনি ওলাই গৈ আছোঁ এতিয়া ডিমু পাৰ হ'ম আৰু মোৰ কাৰণে অলপ হেলমেটটো ডাঙৰ আছে ভিডিঅ'টো অলপ হিলি আছে যেন পাইছোঁ মই তো আজি ভাবিছোঁ হেলমেট এটা নিউকৈ ল'ম বুলি তো চাই ল'ম কি হয় কালাৰটো মোৰ পচন্দমতে কালাৰ পাবনে নাই এইটোৱে ভাবি আছোঁ ভাবি থৈ দিছোঁ মানে মই আগৰ পৰাই কেনেকুৱা কালাৰ লাগে তো ল'লে মানে দেখাম আপোনালোকক এতিয়া গৈ থাকোঁ ঠাণ্ডা তো গাইজ মোৰ ডিব্ৰুগড়ৰ কামটো হ'ল মোৰ বাইকৰ নম্বৰ প্লেট আহিলে তো যোৱাকালি কল আহিছিলে আজি ইয়াৰ কাৰণে গৈ আছোঁ নম্বৰ প্লেট লগাবৰ কাৰণে গাইজ বগীবিললৈকে আহি পালোঁ ফাৰ্ষ্ট টাইম চলাইছোঁ আজি মই বগীবিলত ভাল লাগিছে চলাই এতিয়া ৰখিব মন গৈছিলে কিন্তু নৰখোঁ আৰু অহা সময়ত ৰখিমগৈ এতিয়া জলদিকৈ গৈ ল'ম কামকেইটা শেষ কৰি ল'ম তাৰপিছত ঘূৰি আহোঁতে চাই ল'ম যদি জলদিকৈ কামটো শেষ হৈ ৰখিমগৈ এনেতো এখনতে গ'লে ৰখিব মন গৈ আছে গৈ থাকোঁ সো গাইজ ফাইনেলি ডিব্ৰুগড় আহি পালোঁ সো এতিয়া গৈ আছোঁ ডিব্ৰুগড় হৌ হৌ গৰু হাৰে হাৰে মোৰ ৰাস্তা কাটিব বিচাৰি আছে সো গাইজ ডিব্ৰুগড় আহি পালোঁ আৰু সো এতিয়া গৈ আছোঁ মোৰ য'ত যাবলগীয়া আছে তাত ইফালে পুৰা চাহপাত বাগান তো গাইজ মোৰ কাম অলমষ্ট শেষ হ'ল আৰু এতিয়া গৈ আছোঁ ইফালে ভিতৰত ভিডিঅ' কৰা নহ'ল মোৰ বেটেৰী শেষ হৈ দিছিলে মোবাইলৰ চাৰ্জ দি আছিলোঁ তো এতিয়া গৈ থাকোঁ সো গাইজ এতিয়া আমি হেলমেট চাবৰ কাৰণে গৈ আছোঁ মতলব হেলমেট ল'বৰ কাৰণে মতলব বোলেতে তুমি ইমান ট্ৰাফিক হেলমেট দোকান বিচাৰি পোৱা নাই পুৰা 20 মিনিটমান বিচাৰি আছোঁ
ডিব্ৰুগড়ৰ বিষয়ে ইমানকৈ নাজানো ডিব্ৰুগড়ৰ ফাৰ্ষ্ট টাইম পাইছোঁ হেলমেট বিচাৰি চ' গাইজ এতিয়া আছোঁ বুটিয়া মাৰ্কেটত ফাইনেলি হেলমেট দোকান বিচাৰি পালোঁ এতিয়া চাই আছোঁ এইটো ভাল লাগিছে চ' গাইজ মই এইটো দুটাৰ পৰা এটা ল'ম বুলি ভাবিছোঁ আপোনালোকৰ কোনটো ভাল লাগিছে কমেণ্টত জনাব চ' গাইজ এতিয়া গৈ আছোঁ ঘৰলৈ চ' গাইজ মই হেলমেট ল'লোঁ প্ৰথমে দুটা কালাৰ দেখাইছিলোঁ যে এটা ৰক গ্ৰে কালাৰটো ল'লোঁ এটাটো ল'ম বুলি ভাবিছিলোঁ অলপ বাইকৰ লগত মেচিং হ'ব বুলি বাট কালাৰটো ইমান ভাল নালাগিলে মোক সেইকাৰণে নল'লোঁ গ্ৰে কালাৰটো ভাল লাগিল সেইকাৰণে ল'লোঁ কিন্তু মই ঘৰৰ পৰা ভাবি আছিলোঁ মই বাইকৰ লগত অলপ মেচিংকৈ ল'ম বুলি অলপ বাইকৰ লগত মেচিংটো ল'ব মন আছিলে বাট ভাল লগা নাই মোক ইয়াত চাই পিনি সেইকাৰণে মই গ্ৰে কালাৰটো ল'লোঁগৈ চ' গাইজ বগীবিললৈকে আহি পালোঁ এতিয়া চ' গাইজ এতিয়া বগীবিল ব্ৰিজত অলপ সময় ৰখিছোঁ পুৰা মাজতে আছোঁ আমি ইফালে কাঞ্চনজংঘা ৰিজৰ্ট তলত আপোনালোকক ভিউটো দেখাই আছোঁ ৰ'ব পুৰা আমি মাজতে ৰখিছোঁ ইফালে ফেৰী গৈ আছে জুম কৰি দিম ৰ'ব এইয়া ইফালে ফেৰী গৈ আছে গাইজ এতিয়া বগীবিল ব্ৰিজত আছোঁ মাজতে আছোঁ মানে চাব পাৰে কাঞ্চনজংঘা ৰিজৰ্ট আৰু গাইজ মোৰ হেলমেটটো দেখাইছোঁ আপোনালোকক মই গ্ৰে কালাৰটো আপোনালোকে কেনেকুৱা লাগিছে কমেণ্টত জনাব গ্ৰে কালাৰ চ' গাইজ আপোনালোকৰ হেলমেটটো অলপ ভালকৈ দেখাই আছোঁ ভিডিঅ' কৰি এতিয়া ভাত খাবলৈ সোমাইছোঁ কুলাজান হোটেলত মোৰ বেটেৰী শেষ হ'ল আৰু ইফালে চাৰ্জ দি আছোঁ চ' গাইজ ভাত খাই হৈ গ'ল এতিয়া গৈ আছোঁ ঘৰলৈ চ' আজিৰ মোৰ ভিডিঅ' ইমানে কেনেকুৱা লাগিলে কমেণ্টত জনাব থেংক ইউ ফৰ ৱাচিং